আমি একো জনাবলৈ পাই সুখী হৈছোঁ আমি। এই ইমান ডাউনলৈ যে আমি আহি আছোঁ ইয়াত যদি কেনেবাকৈ ব্ৰেক নামাৰোঁ চিধা চেলেক্টেড গৈ ধাম ধুম। ঠিক আছে, এয়া চাই আপোনালোকে কিমান ইউ আৰু এছ তাৰ বাহিৰে বেলেগ আৰু তাৰ ঠিক আছে। ইয়াতে বাইক চলাবলৈ পাই মই বহুত ভাল পাইছোঁ। ভাল লাগিলে অৰুণাচল আজি চানডে আছিল, আমাৰ অফিচ ডে নাছিল। চন্দন ডেকাৰ লগত মই বহিলোঁ, গল্পটি কৰি মোৰ ভাল লাগিলে। আকৌ বৰ্তমান আপোনালোকে চাওক এতিয়া কুঁৱলী পৰিছে, বহুত ঠাণ্ডা। মই ঠাণ্ডা অনা নাছিলোঁ, ৰেইনকোট পিন্ধি বাইক চলাবলৈ বহুত কষ্ট হৈছে মোৰ ঠাণ্ডা মই ৰেইনকোটো অনা নাই, মই ঠাণ্ডা কাপোৰো অনা নাই, কিন্তু তাৰ পিছত এখন মোৰ আমাৰ অসমৰ ভাল সন্মান হৈছে এখন গামোচা আনিছিলোঁ। এই গামোচাখনে আজি মোক বহুত 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 আজি মোক সহায় কৰিছে। এইখন পাইছে আকৌ ঠিক আমি তেনেকৈ দেখিছোঁ, আপোনালোকেও তেনেকৈ আপোনালোকে কেনেকৈ লাগে অকল অন্ধকাৰ তেনেকৈ আপোনালোকে দেখিলে আমিও দেখি আৰু আপোনালোকে আমি দেখিলে আপোনালোকে দেখা পাব। বহুত ভাল লাগিছে, অসমত বহুত গৰম, ইয়াতেতো বহুত ঠাণ্ডা। আমি গৈ আছোঁ ইয়াতে হয়তো ৰাস্তা স্লাইডিং হ'ব পাৰে আগত, স্লাইডিং হ'লে আপোনালোকেও দেখিব। ৰাস্তা ব্লকো হ'ব পাৰে, ব্লক হ'লে আমি চন্দন ডেকাই মই হয়তো ওপৰেদি বগাই যাব লাগিব পাৰে। এনে লৈছোঁ, তলত সেনা বাহিনী গাড়ী আহি আছে, আমি শব্দ শুনিবলৈ পাইছোঁ। এই গাড়ী আহি আছে, আমি দেখিবলৈ পোৱা নাই, গাড়ী আমি শব্দ শুনা পাইছোঁ। আমাৰ হৰ্ণ মাৰিছে ইতিমধ্যে, আমি গম পাইছোঁ যে তেওঁলোক আহি আছে, কিন্তু আমি দেখা নাই। ঠিক আছে, আমি এয়া আমি এই গাড়ী শব্দ শুনিবলৈ পাই আছোঁ। এতিয়ালৈকে আমি গাড়ীখন দেখিবলৈ পোৱা নাই, এতিয়া আমি শব্দ শুনিবলৈ পাই আছোঁ। এখন গাড়ী আহি আছে ইতিমধ্যে। লাইটটো বেয়া যেন পাইছোঁ, লাইটটো জ্বলাই অহা নাই।
লাগি আছে সেনা বাহিনী গাড়ী আগত দেখিম তেখেতলোকে আমাক দেখি পাইছে নিশ্চয় তেখেতলোকে আমাক দেখি ইতিমধ্যে গাড়ী দুখন ক্ৰছ হৈছে আমাক এখন ৰখাই দিয়াটো ভাল ভেকুলী অহা ভেকুলী দেখিলোঁ বা দেখি অহালৈকে ভেকুলী আহিছে যে ভেকুলী আহিছে আমি আকৌ পুনৰ দেখিবলৈ পালোঁ খানাপাৰাত ঠিক আছে আমি গৈ আছোঁ আৰু আমি ইতিমধ্যে বাট ৰাস্তা পদূলি একো দেখিবলৈ পোৱা নাই চবফালে দেখিছোঁ মাত্ৰ কলা 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 আৰু সেনা বাহিনী গাড়ী এখন শব্দহে শুনিছোঁ প্ৰায় 1 মিটাৰ আঁতৰতে আমি দেখা তাৰ পৰা আগত দেখিবলৈ কম পোৱা হৈছে চেষ্টা কৰিছোঁ নাইকিয়া হৈছে কাম দিয়া লেণ্ডত থৈ লৈছে দূৰ হ'বলৈ সুবিধা বহুত ডাউন হয় তো আমি পেট্ৰল বচাই হয়তো যাব পৰা যাব হ'লেও চাওঁ সুবিধা বুলি বেলেগ পাই আজি আমাৰ কি আমাৰ জীৱনৰ কথা আছে সেইটো কাৰণে আমি ষ্টাৰ্ট নকৰোঁতে আকৌ ষ্টাৰ্ট দি গৈ আছোঁ তো এয়া একেবাৰে এটা ইউ বুলি ক'ব পাৰি সম্পূৰ্ণ এটা ইউ আকাৰটো ৰাস্তা এইটো প্ৰকাণ্ড সুৰংগ সোমাই নগ'লোঁ ভয় লাগিলে বহুত আশা কাৰেণ্টৰ ব্যৱস্থা এইটো এটা সম্পূৰ্ণ ইউ আকৃতি এইটো এটা সম্পূৰ্ণ ইউ আকৃতি ইউ আৰু এছৰ দৰে সম্পূৰ্ণ দেখা গৈছে আপোনালোকে চাই লওক ভালদৰে এইটো এটা সুৰংগ এইটো এটা সম্পূৰ্ণ ইউ আকৃতি আমি দৌৰলৈ গ'লোঁ ইয়াতে ৰাস্তা এই ৰাস্তাটো চাই লওক অলপমান এই ৰাস্তা ভালে চাই লওক অফিচতে আপোনালোকে আহিলেও যাব এইটো বৰষুণৰ কাৰণে এনেকুৱা হৈছে এই ৰাস্তাটো আপুনি চাই লওক আহিছোঁ আশা কৰোঁ আপোনালোকৰ বহুত সাৱধানে আহিব এইখন গাড়ী লোকেলিটিৰ কাৰণে ফাউচ হৈছে আমি যাব নোৱাৰোঁ তেনেকৈ যিহেতু আমাৰ ভয় লাগে হাত ঠাণ্ডা পৰিব গমেই নাপাম আমাৰ ভিডিঅ' কল ইমানটা সামৰণি মাৰিছোঁ আমি ইতিমধ্যে আমি আপোনালোকক দেখুৱাবলৈ আমি নাপাই আমি অসন্তুষ্ট হৈছোঁ যে ইতিমধ্যে ঠাণ্ডাৰ কাৰণে আৰু আমি একো দেখিবলৈ পোৱা নাই সেইকাৰণে আমাৰ সংযোগ সীমা এতিয়ালৈকে আপোনালোকৰ লগত সংযোগ কৰিবলৈ পৰা নাই সেইটো কাৰণে আমি আপোনালোকৰ পৰা দুখিত যে আমি আপোনালোকক বাকী সমস্যা আমি দেখুৱাবলৈ নোৱাৰিম ভৱিষ্যতে বতৰ যদি ভাল হয় তেনেহ'লে আপোনালোকক দেখাবলৈ আমি সুখী হ'ম ঠিক আছে নমস্কাৰ